আমাৰো যদি কপালখন এওঁলোকৰ দৰে হ'লেহেঁতেন যে বহি বহি খাবলৈ পাই থাকোঁ য'ত যাওঁ। পিছে এটা কথা, বহি বহি খাবলৈ পাওঁ মানে এইটো নাভাবিবা আকৌ ভিডিঅ' যদি চাই আছা যে তুমি কাম নকৰা, সেইটোকে কোৱা নাই। কিন্তু তোমাৰ আৰাম যে তুমি কিটচেনত যাব নালাগে। এইপিনে হেল্ল' নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। পিছে আজি আহিলোঁ মাহঁতৰ ঘৰলৈ আৰু আহোঁতে আমি এয়া চচলতে ৰখি কুলচা ল'লোঁ। কুলচা পিছে নাপালে, আজি এইটোকে ল'লে। পিছে এইটো খাই মজা লাগিলে। তো এইপিনে ধুনীয়াকৈ বহি মাৰ হাতৰ চাহকাপ খাই ল'লোঁ। তাৰপিছতে ভাবিছোঁ ৰন্ধা বঢ়াত লাগি যাম, যিহেতু আজি সন্ধিয়া ভাগত নাহিলোঁ, তাতে একো ৰাতি নাথাকোঁ। গাইছ, আজি মাহঁতৰ ঘৰত আহিলোঁ হঠাৎ, আৰু এইপিনে চাওক ভাইটিয়ে পূৰা তাৰ খেতিৰ বাগানৰ পানীলাও কাটি আছে এই জোৰ লগাকে। আৰু আমাৰ পানীলাও চাওক, মজা হৈছে দেখোন। পৰিল 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 পিছল হৈ আছে বহুত। লাওটো দাঙি দিয়া এবাৰ ভাইটি। ইপিনে আকৌ ভাইটিহঁতে মাতি আছিলে যে গছৰ আলু উঠাইছে, তাৰপিছতে এয়া পানীলাও লাগিছে। কৈছে যে ব'লা এসাঁজ আমি একেলগে খাওঁ, মোৰ পাচলি খেতিৰ বাগানৰ মানে বস্তুৰে। তো ইপিনে সি ধুনীয়াকৈ লাও কাটি আনিলে, আৰু এইপিনে চিখাই ধুনীয়াকৈ মাছ আনিছে। মাছখিনি ধুনীয়াকৈ ধুলে, আৰু এয়া মই গাহৰি মাংস বহুৱাই দিলোঁ। আৰু এয়া হৈছে লাওৰ আগখিনিও ঘৰৰে হয়। গাহৰি মাংস পিছে জল্দি জল্দি বনাই দিলোঁ, আৰু আজি বনাইছোঁ বেম্বো শ্বুটেৰে। এইপিনে আকৌ আমি ধুনীয়াকৈ চিকেন ফ্ৰাই কৰিলোঁ, আৰু ইমানবোৰ কভাৰ আপ কৰিব নোৱাৰি মই চিকেনো বনালোঁ। তো ধুনীয়াকৈ শাৰিয়েলি চিকেন বনাই আটাই মিলি জুইৰ কাষতে খাই আছোঁ। আৰু এইপিনে দেখিছেনে এই ভিডিঅ'খিনি ক্লিপটো পিছে আমাৰ বেটাই লৈছে। সি পিছে ধুনীয়া ভিডিঅ' কৰিব পাৰে, আপোনালোকে জনাই দিবচোন বাৰু ভাল হৈছেনে নাই ভিডিঅ'টো। এইপিনে বাপেকৰ খোজ মানে পুতেকে ভিডিঅ' কৰি দিছে। আৰু এয়া আমি ধুনীয়াকৈ জুইৰ ওচৰতে বহি চিকেন ধুনীয়াকৈ খাই ল'লোঁ, আৰু ভিতৰত ৰন্ধা বঢ়া চলি আছে। আৰু অকণমান আগত যে দেখিছিলে পাচলিটোত এয়া কিউট কিউট মটৰকেইটা দেখিছেনে? এয়া পিছে মটৰ খেতি সিহঁতৰে হয়, বেঙেনা লেচেৰা মাহ সকলোখিনি। আৰু এয়া বেঙেনা কাটি থৈছে। এইপিনে দেখিছেনে? আপোনালোকেও বাৰু কৰেনে? যদি মতা মানুহ কোনোবা চাই আছে যে চচুৰালত আহি কিটচেনত সোমাইছে, হয়, তেওঁ বনাই আছে মাছৰ পেটু। যিহেতু মাছৰ পেটু লাভাৰ, সেইটো কাৰণে কৈছে ময়ে বনাম দিয়া। আমিও ভালে পালোঁ, এটা আইটেম কমি গ'ল। তো ধুনীয়াকৈ তেওঁক বেঙেনাৰ সৈতে ভাজিবলৈ দিছোঁ। আৰু আমাৰ পিছে মাছৰ জোলো হৈ গ'ল পানীলাওৰ সৈতে। আৰু এয়া আমি খাবলৈ বহি গ'লোঁ, কাৰণ প্ৰায় 9:30 বাজিলে, যিহেতু ঘৰলৈ যাম। সোনকাল খাবলৈ বহি গৈছোঁ। আৰু এতিয়াও ষ্টিল তেওঁৰ হাঁহি একেবাৰে গুচাই নাই, কাৰণ বেটাকে কেমেৰা ধৰি আছে। আৰু কি ক'ম, আৰু খোজ মানে একদম ল'ৰা ডাঙৰ হৈ গৈছে আৰু। তো এইপিনে ধুনীয়াকৈ মই খাই আছোঁ, তেওঁ খাই আছে। মাহঁত পিছে খাবলৈ বহা নাই, কাৰণ দেউতা আহি পোৱা নাই। দেউতা অহালৈ ৰখিব নোৱাৰি, কাৰণ দেউতাৰ দোকান বন্ধ কৰি আহোঁতে 10টা বাজি যায়। আৰু আমি ইমান দেৰিলৈ ৰখিলে মা ঘৰত ৰখি আছে এইপিনে, সেইটো কাৰণে জল্দি ভাত খাই ল'লোঁ। আৰু এয়া একেবাৰে টেডি বিয়াৰ হৈ গৈছোঁ। টেডি বুলি ক'ব নোৱাৰি, বিয়াৰে হৈ গৈছোঁ চাগে। তো আজি মিনি ভাগটো ইমানেই আছিলে।